Hi guys, welcome to my YouTube channel. আৰু আজি মই মোৰ চেনেলৰ প্ৰথমটো লং ভিডিঅ' লৈ আহিছোঁ আৰু আজি হৈছে 1 মে আৰু আজি আমি গৈ আছোঁ কলেজৰ পৰা এক্সকাৰছন মাজুলীলৈ বুলি আৰু এতিয়া আমি কলেজৰ পৰা ওলালোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব আৰু সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব Guys, এতিয়া আমি নিমাতী ঘাট পাই গ'লোহি আৰু এতিয়া আমি ফেৰীত যাম মাজুলীলৈ বুলি সকলোখিনি আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো চাই থাকিব এতিয়া আমি ফেৰীত উঠিলোঁ অলপ ভয় লাগিছে বাৰু কাৰণ প্ৰথমবাৰ উঠিছোঁ যিহেতু তথাপিও সকলো আছে যেতিয়া বহুত ভাল লাগিছে মাজুলী নহয় ইণ্ডোনেছিয়া পুল আৰু অকণমান আৰু কিছু মুহূৰ্তৰ বাকী মই কুলি চামান এইটো মোৰ বেগ দেই কামত লগাই দিছোঁ ইয়াত আৰু এফালে এইটো আহিছে আপোনাৰ অনুভৱটো এবাৰ কৈ দিয়ক কেনেকুৱা ভাল লাগিছে আহি আমাৰ লগত বহুত ধুনীয়া লাগিছে আহি পেলাই ভাল লাগিছে গাইজ এতিয়া আমি য'ত থাকিম তাত আমি আহি পাই গ'লোহি এয়া আজি যিহেতু আমি এতিয়া চাদৰ মেখেলা পিন্ধি আমি এতিয়া ওলাই যাম সত্ৰলৈ আৰু আমি আজি ৰাতি থাকিম কাইলৈও ফুৰিম আৰু কাইলৈ আমি আবেলি ৰিটাৰ্ণ হ'ম আৰু এইটো এটা আজি আমি থাকিম চাওক আমি ৰেডি হৈ গ'লোঁ এতিয়া আমি গৈ আছোঁ ভাত খাবলৈ আৰু ভাত খাই পেলাই আমি সত্ৰলৈ যাম চাই থাকিব আমি এতিয়া খাবলৈ আহিছোঁ ভাত খাবলৈ Hi guys, ভাত খাবলৈ আহিছোঁ guys. ভাত খাব আহিছোঁ Hi guys, তুমি ভাত দিব এতিয়া আমি আহি পাই গ'লোহি শ্ৰী শ্ৰী চামগুৰি সত্ৰলৈ আৰু ইয়াতে মুখাশিল্পৰ বিষয়ে আমি অতি ভালকৈ জানিব পাৰিম মুখা শব্দটোৱে অৰ্থ হ'ল যে পৰিধান মানুহৰ মুখমণ্ডল আৰু সেইকাৰণে পোনপটীয়াকৈ যদি আমি কওঁ এই যে মুখত পিন্ধাৰ কাৰণেই নামটো শব্দটো মুখালে গতি কৰিছে আৰু সেয়ে এনে পিন্ধা কোনো প্ৰয়োজন বোধ নাই সেইটো আমাক দি থৈ গ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এতিয়া আমি তাৰ পৰা দক্ষিণপাট সত্ৰলৈ আহিলোঁ
সোণৰ বস্তু আছে আৰু ৰজাদিনীয়া বহুত বস্তু আছে তোমালোকে দেখিবা সেইখিনি ৰক্ষণাবেক্ষণ দিবৰ কাৰণে এই সাপযোৰ বগা সাপযোৰ আছে থাকে বুলি কয় এই ইয়াত যিজন মানুহ আছে যিজনে তোমালোকক দেখুৱাব তেওঁহে তাত সোমাব পাৰে তাৰ বাদে সত্ৰাধিকাৰেও তাত সোমাব নোৱাৰে ভয় কৰে সেইটো বহুত শ বছৰ হ'ল যে এইটো বেয়া হৈ গৈছে যে সেইকাৰণে এইটো তাৰ গোটেই বস্তুখিনি সংৰক্ষণৰ কাৰণে ৰাষ্ট্ৰসংঘৰ ইউনেস্ক'ই এই টুৰিষ্ট সংগ্ৰহালয়টো ইয়ালৈ দিছে নাই ইয়াত নহয় তাত যাব লাগিব পুৰণাটোত যাব লাগিব ইয়ালৈ অহাই নাই এতিয়ালৈকে এইটো বনাই আছে গোটেই বস্তুখিনি চব টেগ মাৰ্কিং হৈ গ'ল সেইবিলাক বস্তু যাতে ক'তো কেনেকৈ মানে হস্তগত নকৰে নাইকিয়া নহয় আপুৰুগীয়া সম্পদটো সেই ইয়ালৈ অনা কথা মই জনাত ইয়ালৈকে অনা নাই এতিয়ালৈকে আছে ইয়াতে এইখিনি যদি আনিছে নাজানো যোৱা মীনা কৰা শৰাই মীনা কৰা ৰূপৰ বঁটা ৰূপৰ পূজা কৰা কোষা বুলি কয় পুৰ হৈ আছে সেইকাৰণে এতিয়া আমি সত্ৰ ফুৰি আহি চাহ খাবলৈ সোমাইছোঁ চাহ খাই পেলাই আমি ৰুমলৈ যাম গাইজ এতিয়া আমি আবেলি চাহ তাহ খাই ৰুম পাই গ'লোহি আৰু এতিয়া আমি কাপোৰ চাপোৰ সলাই ল'লোঁ আৰু অলপ পিছত ভাত খাবলৈ যাম যিহেতু ৰাতি সোনকালে শুই পেলাই আমি ৰাতিপুৱা আকৌ ফুৰিবলৈ যাব লাগিব কিন্তু আমি নুশুম কিন্তু মানে আমি কথা পাতিম আৰু বাকী মই কাইলৈ ৰাতিপুৱাৰ পৰা আপোনালোকক নেক্সট পাৰ্টটো আগবঢ়াম আশা কৰোঁ সকলোৱে সেইটোতো মৰম দিব থেংক ইউ বাই বাই